কৃষ্ণ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আমাৰ এই সৌভাগ্য যে ইমান দিনৰ পৰা শুনি থকা এই ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা বিশ্বনাথ চাৰিআলিৰ ৰেলগেট ষ্টেডিয়ামত আয়োজন কৰা এই বিশেষ ৰাস মহোৎসৱস্থলীত আমি উপস্থিত থাকিবলৈ আচলতে সুযোগ লাভ কৰিলোঁ। গতিকে এই সুযোগখিনি প্ৰভু ভগৱন্তই হয়তো মিলাইছে, গুৰুজনাৰ কৃপা আছে, সেইবাবে আপোনালোকৰ মাজত অকণমান সময় আশীৰ্বাদ গ্ৰহণ কৰিবলৈ যে সুযোগ লাভ কৰিছোঁ তাৰ বাবে প্ৰথমেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাৰ বাবে আমি আচলতে ৰাস মহোৎসৱ আয়োজন কৰোঁ। গতিকে সেই প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই মনৰ দুই এটা কথাহে আপোনালোকক কৈ যাম। ৰাস মহোৎসৱৰ সময় এয়া। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ বন্দনা, কৃষ্ণ বন্দনাৰে চৌদিশ মুখৰিত হৈছে। আপোনালোক সকলোৱে জানে ৰাস মহোৎসৱৰ তত্ত্ব। এঞ্জেলা চাংমাই নতুনকৈ অসমবাসীক ৰাস কি, ৰাস মহোৎসৱ কি, কৃষ্ণ কথা কি সেয়া বুজোৱাৰ প্ৰয়োজন নাই। কিন্তু আধ্যাত্মিক এটা পৰিৱেশ যে সৃষ্টি হৈছে আমাৰ মাজত আকৌ, সেই কথাটোৰ বাবে আমাৰ এতিয়া খুব ভাল লাগে। যদিও আমি কৈ থাকোঁ যে আধ্যাত্মিক চেতনা লাহে লাহে নোহোৱা হৈছে, কিন্তু যেতিয়া বিশ্বনাথৰ দৰে এনে ঠাইত, কলিয়াবৰৰ দৰে ঠাইত, যেতিয়া মাজুলীত, ধেমাজি, লখিমপুৰ, নলবাৰী, পলাশবাৰী এই ঠাইসমূহত যেতিয়াই গৈছোঁ যে ৰাসৰ আখৰা কেনেকৈ চলিছে চাবলৈ, তাত যেতিয়া দেখিছোঁ যে একেবাৰে কনিষ্ঠৰ পৰা একেবাৰে জ্যেষ্ঠলৈকে সকলোৱে ৰাসৰ বাবে ওলাই আহিছে। কলিয়াবৰত কালি দেখিলোঁ যে 80 বছৰীয়া বৃদ্ধই গোপী নাচিছে, থৰক বৰক খোজ, কিন্তু গোপী নাচিবলৈ এৰা নাই। পুৰুষৰ এখন বিশেষ ৰাস হয়, উত্তৰ কলিয়াবৰ 6খনকৈ হাজাৰৰ মাজত এখন। গতিকে সেই ঠাইখিনিত সেইসকল পুৰুষে গোপী নাচিছে আৰু তেওঁলোকে মঞ্চখন আকৌ সাজুও কৰি ৰাখিছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা পুৰুষসকলে যদি অভিনয় কৰিব বিচাৰে তেওঁলোকৰ বাবে আকৌ মঞ্চখন সাজুও ৰাখিছে, তেওঁলোকো যাব পাৰে। ঠিক তেনেকৈ দেখিছোঁ মহিলাসকলে, কেৱল মাত্ৰ মহিলাসকলৰ দ্বাৰাও ৰাস উপস্থাপন হৈছে। শিশুসকলৰ দ্বাৰা শিশুলীলা, কংসবধ, মহাৰাস চৌদিশে কৰা হৈছে। সকলোৱে জানে, তথাপিও কৈছোঁ যে ৰাস এক অনুভৱ বা অনুভূতি য'ত জীৱাত্মা আৰু পৰমাত্মাৰ মিলন আছে বুলি কোৱা হয়। গোপীসকল সকলো উধাটো খাই আহিছে, কৃষ্ণক বিচাৰি ফুৰিছে, কৃষ্ণ নাই। দহুবন কাটি কৰি গোপীসকল আহিছে, বৃন্দাবনত বিচাৰি ফুৰিছে, কৃষ্ণ নাই। ইফালে চাইছে কৃষ্ণ নাই, সিফালে চাইছে কৃষ্ণ নাই। লগে লগে প্ৰভু ভগৱন্তক কামনা কৰিছে যে প্ৰভু তুমি আহা, আমাৰ মাজত এবাৰ দেখা দিয়া, আমাৰ সৈতে তুমি নৃত্য কৰা। লাহেকৈ প্ৰভু ভগৱন্ত ওলাই আহি কৈছে যে তোমালোকে মোক প্ৰাৰ্থনা কৰিবৰ বাবে, মোক পাবৰ বাবে ইয়ালৈ নাহিলেও হ'লহেঁতেন। এই যে তোমালোকে ঘৰত ল'ৰা ছোৱালী এৰি থৈ আহিছা, এই যে ঘৰখনৰ কামবোৰ এৰি থৈ আহিছা, প্ৰভু ভগৱন্তৰ বাবেই বুলি যে তোমালোকে আহিছা, মোক যে স্বামী বুলি ভাবি আহিছা, তোমালোকে নাহিলেও মই অন্তৰ দৃষ্টিৰে তোমালোকৰ মাজত থাকিলোৱেহেঁতেন। গতিকে তোমালোকৰ ঘৰখনৰ পৰাও মোক আৰাধনা কৰিব পাৰা, এনেকৈ প্ৰভু ভগৱন্তই কৈছে। কিন্তু নাই, গোপীসৱে নামানে যে আহিবই লাগিব প্ৰভু, তুমি আমাৰ সৈতে তুমি নৃত্য কৰিবই লাগিব। আৰু গুৰুজনাই সেয়া উল্লেখ কৰি থৈ গৈছে কি পৰৱৰ্তী মুহূৰ্তত সেই ভগৱান শ্ৰীকৃষ্ণৰ সৈতে গোপীসকলৰ যি নৃত্য সেয়াই ৰাসলীলা। পৌৰাণিক বহু কথা আছে। এতিয়া ৰাধাৰ চৰিত্ৰটোক লৈ বহুখিনি বিতৰ্কও আছে যে সঁচাকৈ ৰাধা আছিল নে। আপোনালোকেও হয়তো এই কথাখিনি পঢ়িছে যে ৰাধা সঁচাকৈ আছিল নে নাই, ৰাধাৰ চৰিত্ৰটো সঁচা হয় নে নহয়, বহুখিনি লোককথা আছে। গুৰুজনাৰ দৃষ্টিভংগীত যদি চাই ৰাধাৰ চৰিত্ৰটো কিন্তু বৰ বেছিকৈ প্ৰাধান্য দিয়া হোৱা নাই। কিন্তু তথাপিও আমি স্বীকাৰ কৰোঁ কি যে ৰাধাৰ চৰিত্ৰ এটা আছে। ৰাধাক ভক্তি মাৰ্গৰ অৰ্থাৎ এগৰাকী গোপিনী, এগৰাকী ভকত হিচাপে উপস্থাপন কৰা হৈছে। ৰাধাৰ জৰিয়তে সেয়াহে উপস্থাপন কৰিবলৈ চেষ্টা কৰি থকা হৈছে। এটা লোককথাও আছে যে যেতিয়া ৰাধাৰ খুব অভিমান, কৃষ্ণৰ সৈতে লাগে আৰু প্ৰেমিকৰ সৈতে অকণমান যেতিয়া অভিমান হৈছিল, ৰাধা মান গুফাত সোমাই আছে, ওলাই নাহে। তাৰপাছত মান গুফাত সোমাই থকা ৰাধাক কেনেকৈ এতিয়া কৃষ্ণই উলিয়াই আনিব, এইখিনিতে লাগিল গণ্ডগোল। লগত থকা আন বান্ধৱীসকলক ভগৱান শ্ৰীকৃষ্ণই তেতিয়া লগ কৰিছে, বোলে তোমালোকৰ সখী কি কৰিলে সেই গুহাটোৰ পৰা ওলাই আহিব। তেতিয়া লাহেকৈ সখীসকলে কৈছে যে ৰাধাই ময়ূৰ বৰ ভাল পায়। এতিয়া আপুনি যদি ময়ূৰ হৈ আহিব পাৰে তেন্তে ৰাধাই কিন্তু কিবা এটা চাগে মনটো অকণমান গলিব নেকি, ভাল পাব চাগে আকৌ। এতিয়া কৃষ্ণই কি কৰিলে, ময়ূৰৰ ৰূপ ধাৰণ কৰিলে। মান গুফাত সোমাই থকা ৰাধাক ভগৱান শ্ৰীকৃষ্ণই ময়ূৰৰ ৰূপ ধৰি নাচি নাচি আনি আছে। ৰাধাই দেখিছে যে ময়ূৰ এটা নাচি আছে, কিন্তু সেয়া যে কৃষ্ণ অনুভৱ কৰিব পৰা নাই, নাচি আছে। ৰাধায়ো লগতে ময়ূৰৰ লগতে নাচি আছে, কিন্তু অকণমান সময়ত অনুভৱ হ'ল যে এয়া ময়ূৰ হ'ব নোৱাৰে। মাজে মাজে ভাৱ ভংগীত অনুভৱ হ'ল ৰাধাৰ যে মোৰ কাষত থকা এয়া ময়ূৰ হ'ব নোৱাৰে, এয়া মোৰ প্ৰাণৰ কৃষ্ণই হ'ব লাগিব।
তাৰ পাছত তেওঁ সুধিলে যে তুমি প্ৰাণৰ কৃষ্ণই হয়নে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই স্বীকাৰ কৰিছিল যে হয়, ময়ে তোমাৰ প্ৰাণৰ কৃষ্ণ। সেই যে ময়ূৰৰ সৈতে নৃত্য কৰিছিল সেয়াও শৰতৰ পূৰ্ণিমা নিশাই আছিল। গতিকে সেইবাবেই সেই দিনটোকো আমি ৰাস পূৰ্ণিমা বুলি ক'ব পাৰোঁ। সেই পূৰ্ণিমা নিশাটোতে ৰাসক্ৰিয়া হৈছিল বুলি আমি ক'ব পাৰোঁ। আৰু 14শ শতিকাৰ পৰা গুৰুজনাৰ আদৰ্শৰে, গুৰুজনাৰ সৃষ্টিৰাজিৰ গণ্ডিৰ ভিতৰত থাকি এই পুণ্যভূমি অসমত ৰাস মহোৎসৱ আয়োজন কৰি থকা হৈছে। আজি অসমৰ বিভিন্ন প্ৰান্তত হয়তো আৰম্ভ হৈছে, কিন্তু ৰাস পূৰ্ণিমা যিহেতু কাইলৈ আৰু পৰহিৰ দিনটোত অৰ্থাৎ 14 আৰু 15 তাৰিখৰ দিন দুয়োটাতে আমি দেখিছোঁ যে বিভিন্ন প্ৰান্তত এই ৰাস আয়োজন কৰা হৈছে। কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব, আমি ৰাস আয়োজন কৰিছোঁ ঠিকেই, আমি অনুষ্ঠান এটি পাতিছোঁ, শিল্পীসকলে অংশগ্ৰহণ কৰিছে, কিন্তু কৃষ্ণ সংস্কৃতি, এই যে কৃষ্ণ ভক্তিক আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ, এই ক্ষেত্ৰত আমি কিমান সফল হৈছোঁ? মুখেৰে কৃষ্ণ শব্দ কোৱাৰ পৰা কৃষ্ণৰ চৰিত্ৰটোত অভিনয় কৰালৈকে, শিশুলীলাৰ শিশুগৰাকীৰ পৰা নন্দৰ চৰিত্ৰত অভিনয় কৰাগৰাকীলৈকে, দৈৱকীৰ চৰিত্ৰৰ পৰা বসুদেৱ চৰিত্ৰত অভিনয় কৰাগৰাকীলৈকে, প্ৰতিগৰাকীৰ হৃদয়ত আৰু দৰ্শকৰ আসন অলংকৃত কৰা প্ৰতিগৰাকী ভকত বৈষ্ণৱ বুলিয়ে মই ক'ম। আধ্যাত্মিক যিহেতু অনুষ্ঠানত থাকে, গতিকে প্ৰতিগৰাকী ইয়াত ভকত বৈষ্ণৱ। গতিকে এই আইবাপসকলে যে অনুষ্ঠানবোৰ চায়, কৃষ্ণ সংস্কৃতিৰ যে অনুষ্ঠানবোৰ চায়, হৃদয়ত কৃষ্ণ কথা কেনেকৈ ল'ব পাৰিছে, এইটোহে আমাৰ বাবে ডাঙৰ কথা। যে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আমি আয়োজন কৰি কৃষ্ণৰ সৈতে এই যে গুৰুজনাই এক ঈশ্বৰবাদত ভগৱান শ্ৰীকৃষ্ণক যে এখন আসন দি থৈ গ'ল, ওপৰত এজনেই ঈশ্বৰ আছিল বুলি যে কৈ থৈ গ'ল, সেই ঈশ্বৰজন, সেই পৰমাত্মাৰ সৈতে আমাৰ জীৱাত্মাক কেনেকৈ মিলিব পাৰিছে, এই কথাখিনিৰ এতিয়া উপলব্ধি কৰাৰহে আচলতে সময়। এই কথাখিনি আমি যেতিয়াই উপলব্ধি কৰিব পাৰিম, আমি ভাবোঁ যে ৰাস এখন তেতিয়াহে আধ্যাত্মিকতাৰে জীপাল হৈ থাকিব। আজিৰ পৰা বহু বছৰ আগত আয়োজন কৰা ৰাস আৰু এতিয়াৰ ৰাসৰ মাজত পাৰ্থক্য আছে। এতিয়া লাহে লাহে বজাৰৰ সংখ্যাবোৰ বৃদ্ধি পাইছে, লোকসকল ঠিকেই আহে ৰাস চাবলৈ, কিন্তু এটা বা দুটা দৃশ্য চায়। কিয় চায়? কাৰণ সেই দৃশ্যটোত নিজৰ ল'ৰাটো বা ছোৱালীজনীয়ে অভিনয় কৰিছে। যদিও কোনোবাই অভিনয় কৰিছে অকণমান চাই, বাকী সময়খিনি কি কৰে, কাষতে থকা দোকানকেইখনত অকণমান বজাৰ কৰি গুচি যায়, গোটেই ৰাসখন সম্পূৰ্ণ নাচায় বা সেইখিনি সময় নাথাকে। এই যে আমাৰ মনটো, আমি এটা অনুষ্ঠান চাবলৈ আহিছোঁ, ৰাস এখন আমি উপভোগ কৰিম বুলি আহিছোঁ, আমি আধ্যাত্মিকতাত অকণমান সময় নিমজ্জিত হ'বলৈ আহিছোঁ। ইয়াৰ সলনিটো আমি বেলেগ এটা কামো কৰিব পাৰিলোহেঁতেন। যদি এইখিনি সময় উলিয়াই আমি যদি ৰাসখনলৈ আহিছোঁৱেই, তেন্তে সেই অকণমান সময় আমি কিয় কৃষ্ণ ভকতিত নিমজ্জিত হ'ব নোৱাৰোঁ? কিয় সেই এক দেও এক সেও এক বিনে নাই কেও? কিয় কেৱল মাত্ৰ এক ঈশ্বৰবাদৰ ধাৰণাৰে অকণমান সময় কৃষ্ণ বন্দনা আমি কৰিব নোৱাৰোঁ? এই পৰিৱেশটো আমি ৰচনা কৰিব লাগিব। ৰাস এখন চাবলৈ আহি অকণমান সময় সেই আধ্যাত্মিক পৰিৱেশটো আমিও সৃষ্টি কৰিব লাগিব। সেয়া আমি আমাৰ নতুন প্ৰজন্মৰ বাবে। গতিকে আধ্যাত্মিকতাত থাকি অসমৰ চুকে কোণে ৰাস আয়োজন হওক, সেয়াই কামনা কৰিছোঁ। ভাল লাগে যেতিয়া কেলিগোপাল নাটখনক লোৱা হয় গুৰুজনাই, কাৰণ কেলিগোপাল নাটৰ জৰিয়তে যিহেতু আৰম্ভ কৰিছিল, কেলিগোপাল নাটখনৰ পাছতহে কেলিগোপালৰ জৰিয়তে ৰাস উপস্থাপন হৈছিল। আৰু তাৰ পাছত আমি দেখিলোঁ যে কেলিগোপালৰ উপৰিও গুৰুজনাৰ ভাগৱত, দশম বা কীৰ্তন, এই শ্লোক পদবোৰ আনি তাক সংযোজন কৰি তাকো উপস্থাপন কৰা হয়, অৰ্থাৎ কেলিগোপালৰ আধাৰত তাক প্ৰদৰ্শন কৰা হয়। এইসমূহৰ জৰিয়তেও ইমান সুন্দৰকৈ উপস্থাপন কৰা হয় যে গোটেই উপস্থাপন শৈলীটো যদি চাই, এখন ৰাস যদি সম্পূৰ্ণ চাই দিয়ে এজন শিশুৱে, এজন সন্তানে, তেওঁক নতুনকৈ আপুনি কৃষ্ণ কোন শিকাবলগীয়া নহয়। কাৰণ ঘৰত গৈ তেওঁ আপোনাক সুধিব, মা এই যে ওলালে অকণমানিকে যে দৌৰি ফুৰিছিলে যে কৃষ্ণ, তেওঁ এই কংসক কিয় মাৰিলেনো? এই প্ৰশ্নবোৰ আপোনাৰ সন্তানে ঘৰত গৈ সুধিব। অৰ্থাৎ ইয়াত দৃশ্যবোৰ চোৱাৰ লগে লগে, শিশুলীলা চোৱাৰ লগে লগে, মহাৰাস চোৱাৰ লগে লগে আপোনাৰ সন্তানে যেতিয়া প্ৰশ্ন সুধিব, তেওঁক আপুনি নতুনকৈ কৃষ্ণৰ কথা বুজাবলগীয়া নহয়, আপুনি এটা আভাস দিলেই তেওঁলোকে বুজি পাব। গতিকে আধ্যাত্মিক চেতনা জীয়াই তুলিবৰ বাবে অসমৰ বাবে এই ৰাস মহোৎসৱৰ প্ৰয়োজনীয়তা আছিল, প্ৰয়োজনীয়তা আছে আৰু ভৱিষ্যত